নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটিলৈ। আপোনাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা কথা কৈ থওঁ, এই চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব, উপভোগ কৰিবলৈ পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। চাই থাকক ভিডিঅ'টো শেষলৈ। চাওক, পথাৰৰ মাজত বৰ্তমান কিদৰে মই এইদৰে কিছু দৃশ্য দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এই ধান কাটি বৰ্তমান শেষ হৈছে, কিছুমানত আছেগৈ। এইদৰে চাই থাককচোন ভিডিঅ'টো শেষলৈকে, আৰু কি বা হয় আপোনালোকৰ ইয়াৰ ভিডিঅ'টোৰ মাজত চাওক। কিমান ধুনীয়া ধুনীয়া দৃশ্য। এখন বৰ্তমান ধান কাটি শেষ হৈ গৈছে। কাটি আছিলে কিছুমানৰ, কাটিবোৰ কাটি বৰ্তমান নৰা হৈছে আৰু বেছি নোহোৱা নাই, ধান কাটি শেষ হৈছে। বৰ্তমান ধান কাটি লাহে লাহে শেষ হৈছেগৈ আৰু চাই থাকক ভিডিঅ'টো শেষলৈ, স্কিপ নকৰিব। চাই থাকক, এইবোৰে ধান কাটি বৰ্তমান শেষ হৈছেগৈ আৰু লাহে লাহে পথাৰৰ মাজে মাজে পথাৰতে নৰা আছেগৈ কিছুমান ধান, এইবোৰ পিছতীয়া ধান হ'লেও ধান আছেগৈ ক'ৰবাত এডাল দুডাল। চাই থাকক এইবোৰ মুঠি কেনেকৈ কাটি কাটি থৈছে মুঠিবোৰ। এইবোৰ চাওক, ৰাস্তাৰ পথাৰ আৰু বাগানৰ মাজে মাজে এটা সৰু ৰাস্তাত গৈ আছোঁ। চাওক ক'লৈ গৈ আছোঁ, কেলৈ গৈ আছোঁ। লাহে লাহে ৰাস্তাৰ মাজে মাজে গৈ আছোঁ সৰু ৰাস্তা এইটো। এইবোৰ গছবোৰ আপোনালোকে দেখিয়ে চাগে, এইবোৰ কয় জীয়া গছ বুলি কয়। মাজে ফেঞ্চিং লগাই দিছে। ফেঞ্চিং আৰু জীয়া গছত বৰ ভাল, সুবিধাজনক। চাই থাকক, আহি আহি ক'ত গৈ আছোঁ। এইবেলি এইবোৰ আহি আমি সুন্দৰ একদম নৈ কাষত পালোহি। আৰু এইবোৰ চাওক, এইবোৰ যি নলা নিচিনা দেখিছে, এইবোৰ হ'ল পানী সুতি আছিলে। এইবাৰ চাওক, এইবোৰ নৈ কাষত এই দৃশ্য, কি সুন্দৰ দৃশ্য। এই নৈ কাষত দৃশ্য। এইজন বন্ধুজন বাইক চলাই আহি আছে, এই বৰ্তমান বন্ধুজনৰ লগত এবাৰ গৈ আছোঁ এইফালে। চাওক, বাইকত বন্ধুজন ফালে মই উঠিছোঁ। চাওক, গৈ আছোঁ আমি শেষৰটো। চাওক, শেষৰখিনি হ'ল একদম আন্ধাৰ নামত আমি ফুৰিব যাওঁতে শেষৰ ভিডিঅ'টো এইটোৱে আৰু জুই ফুৰাই। এইটোৱে শেষ জুই। ঠাণ্ডা বতৰ, সেইটো কাৰণে জুইত এইদৰে বহিবলগীয়া শেষত আকৌ এবাৰ ক'ম, এই চেনেলটি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে যদি লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে আমাৰ মনোবল বৃদ্ধি হ'ব, লগতে আমি নতুন ভিডিঅ' আপোনালোকক আগবঢ়াবলৈ পাৰিম। ধন্যবাদ।